हेलो फ्रेंड्स আমি আজি গৈ আছো জাগিৰোড জুনবিলি মেলা চাবলৈ আৰু আপোনালোকক দেখুৱাম তো ফ্ৰেন্ডছ আমি গৈ আছো জাগিৰোড জুনবিলি মেলা পাহাৰৰ মাজে ফ্রেন্ডস আজি ভিডিওটো পুৰা সম্পূৰ্ণকৈ চাওক কিমান ধুনীয়া লাগিব আজি বহুত ধুনীয়া লাগিব फ्रेंड्स फाइनली আমি আহি পাইছো জাগিৰোড জুনবিলি মেলা ঐতিহাসিক মেলা দুইদিনীয়া কাৰ্য এখন চাই থাকক হেল্লো फ्रेंड्स এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল তো আজি আমি আহিছো জাগিৰোড জুনবিলি মেলাত আপোনালোকক দেখুৱাবলৈ তো फ्रेंड्स চাই থাকক ভিতৰৰ ফালে গৈ আছো আমি তো फ्रेंड्स আমি এতিয়া ভিতৰৰ ফালে গৈ আছো আপোনালোকক কিবা কিবি দোকান চোকান এইবিলাক দেখুৱাম তো বলক আমি এই ঠাইখিনি জাগিৰোডৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত্বত আছে আৰু মৰিগাঁৱৰ পৰা প্ৰায় 18 কিলোমিটাৰ দূৰত্বত আছে প্ৰত্যেক বছৰৰ মাঘ বিহুৰ পিছত তিনিদিনীয়া কাৰ্যসূচী ত্ৰিয়য়া জনগোষ্ঠী জুনবিল পথাৰত জুনবিল মেলা আয়োজন কৰে সমন্বয় বাৰ্তাৰে জনসমুদ্ৰত সম্প্ৰীতি লহৰ এই অনুষ্ঠানটি আমি চলাই লৈ যাম এনেদৰে আমি বন্তি প্ৰজ্বলক শৰ্মাদেৱ অতীজৰে পৰা বয়ামত ত্ৰিয়য়া অনাত্ৰিয়য়াৰ মাজত জুনবিল হাতত বিনিময় প্ৰথা আৰম্ভ হৈছিল নিজৰ পুৰণিৰ পৰা বালপোৱা নিষ্ঠাৰে পালন কৰি অহা ত্ৰিয়য়াসকলে আজিৰ ইয়াক গৌৰৱেৰে আৰক্ষা কৰি আহিছে প্ৰথম দিনা মেঘালয়ৰ পৰা কাৰ্বি আংলঙৰ পৰা নামি আহে মামা মামীসকল লগতে লৈ আহে হালধি আদা লাও জিকা কোমৰা ইত্যাদি সামগ্ৰী লৈ আহে তো এতিয়া আমি যাম দোকান দেখুৱাম ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কিবা কিবি আপোনালোকে জানে এইবিলাক কৰি দিব আৰু ফ্ৰেন্ডছ হেল্প কৰিব আৰু আগুৱাই যাব পাৰিম তেনেহ'লেহে ছাবস্ক্ৰাইব নকৰিলে কেনেকৈ হ'ব ফ্ৰেন্ডছ এতিয়া আপোনালোকক লৈ যাম ৰজাৰ যিখিনিত আহি বহে তাত আৰু ছোৱালীয়ে নাচে পাহাৰৰ পৰা ছোৱালীয়ে নাচে জুনবিল মেলাৰ দ্বিতীয় দিনাই পুৱতি নিশাৰ পৰাই আৰম্ভ হয় বিশ্ব পুৱতি বিনিময় বঁটা মামা মামী আলু কচু সৈতে বয়ামৰ ত্ৰিয়য়া অনাত্ৰিয়য়া বাই ভনীহঁতে চিৰা সান্ত পিঠা কেঁচা মাছ শুকান মাছ পাৰ্বতী বৰাই পিঠা বিনিময় আৰম্ভ কৰে আৰু এইখন মেলাৰ হিষ্ট্ৰী বহুত আছে ক'বলৈ গ'লে মানে ভিডিঅ'টো সম্পূৰ্ণ নহ'ব আপোনালোকে কিতাপত চাই ল'ব কিতাপত আছে এইবিলাক তো ফ্ৰেন্ডছ চাই থাকক আৰু দোকান চোকান কিমান ধুনীয়া ধুনীয়া লাগি আছে এইটো চাওক এয়া চৰচি গৈ আছে চাই থাকক মজা লৈ আছে পুৰা ফ্ৰেন্ডছ চাওক না কিমান ধুনীয়া কুকুৰ চাই থাকক মোৰটো কেনেকৈ লৰাই আছে চাওক ভালকৈ চাওক মোৰ লৰাই আছে সপ্তম বাণিজ্য মেলা আৰু এই মেলাত আমাৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে আৰু মৰিগাঁও জিলাৰ সকলো সুবিধা পাইছে তেখেতসকলে ইয়াত বিনামূলীয়াকৈ ইয়াত ষ্টল লাভ কৰিছে আৰু প্ৰতিদিনে ইয়াত মেলাৰ লগত তেওঁলোকে অংশগ্ৰহণ কৰাৰ লগত প্ৰতিটো গোটে 500 লাভ কৰিব আৰু বেলেগ জিলাৰ পৰা আহি যিবিলাকে অংশগ্ৰহণ কৰিছে তেখেতসকলে ইয়াত সহযোগিতা লাভ কৰিব আমি আশা কৰোঁ এনেদৰে আমাৰ উদ্যোগ ক্ষেত্ৰত আমি এটা বৰঙণি যোগাব পাৰিম বুলি আমাৰ অগাধ বিশ্বাস আছে
আৰু এই উদ্যোগীসকলে লাহে লাহে হয়তো সময়ত এজন প্ৰতিষ্ঠিত উদ্যোগী হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এই মেলাৰ দ্বাৰা এনেকুৱা এটা মেছেজ পঠাইছোঁ ৰাইজৰ ভৱিষ্যতে আটাইৰে মানে আমি সহযোগিতা কামনা কৰিছোঁ আৰু এই মেলা আজি উদ্বোধন হোৱা বুলি আমি ঘোষণা কৰিছোঁ। চাৰে অকণ কিবা এটা ৰজাই আমাক ইয়াত সুবিধা দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দিছোঁ। আপোনালোককো ধন্যবাদ থাকিলে ভালে ভাল লাগিব। जान से भी प्यारा मुझको मेरा दिल है, उसके बिना एक पल भी जीना मुश्किल है। तौबा मेरी तौबा क्या दर्द है, दर्द बड़ा बेदर्द है, कभी मुझको हंसाए যেতিয়া পাইছোঁ মেলাৰ আচল বস্তু এইটো নহ'লে মেলা বজাৰৰ নিচিনা নালাগে। এই গাড়ীখনত মই সৰু থাকোঁতে এবাৰ উঠিছোঁ। মোৰ দেউতাৰ লগত গৈছিলোঁ মেলা চাবলৈ, তাত দেউতাই উঠাইছিলে। चाक मौत का कुआ धमाका खेला चला रहे। বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাই আছো তিয়ঁহীয়া খাদ্যসমূহ। লেগ থাকাটো দিব হা, লেগ থাকাটো আৰু এইখন মেলাত বহু সৰু বস্তু বিকে। ফাৰ্নিচাৰ, চেয়াৰ, টেবুল, আলনা, পালেং, বহুত বস্তু বিকে। ফ্ৰেণ্ডছ, বহুত আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই অকণমান ৰেষ্ট লওঁ আৰু কিবা কিবি চাহ পাছফালেকি আছে, গম পাইছেনে? ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। মেলা চাওঁতে বহুত ৰাতি হৈ গ'ল। এতিয়া ৰাতিৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। মজা।